নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ লৈ আহিছোঁ অসমীয়া চলচ্চিত্ৰ জগতৰ কেইটিমান প্ৰয়োজনীয় প্ৰশ্নোত্তৰ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব। প্ৰশ্ন 1, অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? উত্তৰ 1985 চনত। প্ৰশ্ন 2, অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা গৰাকী কোন? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰশ্ন 3, কোন চনত জ্যোতি চিত্ৰাবন স্থাপিত কৰা হৈছিল? উত্তৰ 1968 চনত। প্ৰশ্ন 4, প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ জয়মতী। প্ৰশ্ন 5, কথাছবি ৰূপ দিয়া প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ মনোমতী। প্ৰশ্ন 6, প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাইটি 1972 চনত। প্ৰশ্ন 7, প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকাগৰাকী কোন আছিল? উত্তৰ আইদেউ সন্দিকৈ। প্ৰশ্ন 8, অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ 1948 চনত। প্ৰশ্ন 9, স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ হালধীয়া চৰায়ে বাওধান খায়। প্ৰশ্ন 10, চামেলি মেমচাব কথাছবিখনৰ সংগীত পৰিচালক কোন? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। প্ৰশ্ন 11, শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? উত্তৰ আব্দুল মজিদ পৰিচালিত চামেলি মেমচাব। প্ৰশ্ন 12, ৰাষ্ট্ৰপতিৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি? উত্তৰ নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ। প্ৰশ্ন 13, ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি? উত্তৰ এৰাবাটৰ সুৰ। প্ৰশ্ন 14, ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি? উত্তৰ পিয়লি ফুকন। প্ৰশ্ন 15, অসম ৰাজ্যিক চলচ্চিত্ৰ ষ্টুডিঅ' কোন ঠাইত আছে? উত্তৰ গুৱাহাটী কাহিলীপাৰাত আছে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল।